হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ নিশ্চয় আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। আজি মই এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ আৰু ব্লগটো আপোনালোকক আশা কৰোঁ যে শেষলৈকে চাব আৰু মৰম দিব। লগতে ব্লগটো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু কোনোবা নতুন থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, অল কৰি দিব, কাৰণ তেতিয়া ভিডিঅ' আহিলে আপোনালোকে সোনকালে ন'টিফিকেশ্যন পাই যাব। আৰু আহক আজি স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ডেয়াৰ কিটচেন এণ্ড ব্লগলৈ। আৰু আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো। আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ শেষলৈকে চাব দেই, আৰু পাৰিলে মৰমখিনিও মোক দিব। আজি কি কি দেখাওঁ আপোনালোকে চাই থাকক। ভিডিঅ'টো প্ৰথমতে আপোনালোকক দেখাব লৈছোঁ যে এখন নতুন গাড়ী হয়, মোৰ এজন দেৱৰে কিনি আনিছে, হ'ল আজি কেইদিনমান, কিন্তু আমাক আজি দেখাব আনিছে। আৰু মোৰ ছোৱালী গৈ বহিয়ে একদম, আৰু তাই ফূৰ্তিত ক'ব নোৱাৰে, কাৰণ তাই ভাল পায় ওপৰৰ যে বডিটো যে অলপ খোলা, মানে তাই খুব ভাল পায়। তাই মানে মাথা ওলাই চাবই, আৰু সোমাই গৈ যেতিয়া দেখিলে ওপৰত গ্লাছ, তাইক গ্লাছটো আঁতৰাই দিব লাগে, আৰু দিছে তাই খুৰাকে আঁতৰাই। চাই লৈ তাই কিমান যে ফূৰ্তি কৰি আছে, তাইৰ লগতে আমিও অলপ ফূৰ্তি কৰিলোঁ, কাৰণ সৰু ল'ৰা ছোৱালী ফূৰ্তি কৰা মানে আমাৰ ডাঙৰ মানুহৰ মনৰ ফূৰ্তি। কাৰণ আমিও বহি আছোঁ, আমাক গাড়ীখন দেখাব নি আমাক বহাই থৈ দিছে, আৰু ফুল AC দি লৈ পেলাই আমাক ওলাব দিয়া নাই, আমি গাড়ীৰ ভিতৰতে বহি আছোঁ। আৰু তাই পাই মানে এনজয় কৰি আছে। আৰু অলপ ময়ো দেখাম বাৰু, ওপৰলৈ গৈ পেলাই কেমেৰাটো লৈ অলপ দেখাই দিওঁ বাৰু, কাৰণ ময়ো সেই প্ৰথম আজি উঠিছোঁ সেইখন গাড়ীত, সেইটো কাৰণে ময়ো অলপ আপোনালোকক দেখাই দিলোঁ। চাওকচোন কেনেকুৱা লাগিছে বাৰু গাড়ীখন। নিশ্চয় আপোনালোকক আমি দেখাম। গাড়ী দেখুৱাৰ আগতে আমি ভাবিছিলোঁ এতিয়া নামি আহোঁ, কিন্তু আমাক নামিব নিদিলে, আৰু দেউৰটোৱে আমাক লৈ পেলাই এবাৰ আমি যেনেকৈ আছিলোঁ ঘৰত, যেনেকৈ যি কাম বন কৰি আছিলোঁ, সেই কাপোৰ পিন্ধি গাড়ীখন চাবলৈ গৈ আমি অলপ ফুৰিয়ে আহিলোঁ। আমাক অলপ চাৰিওকাষে ঘূৰাই ফুৰাই লৈ আনিলে, আনি পেলাই এৰি দিলেহি আৰু। কিন্তু ভাবা নাছিলোঁ আমি ঘূৰিব যাম বুলি। মোৰ শাহু আৰু মই আৰু মোৰ ছোৱালী, আমি তিনিজনীয়ে আছোঁ গাড়ীখনত। সি চলাই আছে, যোনটো ভাইটিয়ে লৈছে। আৰু গাড়ীখন উঠি খুবেই মজা লাগিছে। ইমান কমফৰ্টেবল, মানে ক'ৰবাত লং জাৰ্ণিত এখন গাড়ী লৈ গ'লে খুব ভাল লাগিব, এখন গাড়ী লৈ গ'লে খুব ভাল লাগিব। আৰু সঁচাকৈ বহুত এনজয় কৰিলোঁ এইখিনি সময় উঠিয়ে। গাড়ীখন খুব আহল বহল আৰু ধুনীয়া লাগিছে। ব্ৰিজাৰ নে কি ক'লে গাড়ীখন, নামটো মই পাহৰি গ'লোঁ, দেখিছে ব্ৰিজাৰ। গাড়ীখন খুব ধুনীয়া লাগিছে, আৰু নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। এতিয়া চাই থাকক। অলপ আমাৰ ঘৰ মানে পাওঁ হৈ আছোঁ, অলপ ফুৰি আহিছোঁ যে, সেইটো কাৰণে অলপ কমকৈ হ'লেও ভিডিঅ' এটা বনাইছোঁ, আৰু বেছি দীঘলকৈ নহয়। গাড়ীখন আপোনালোকক অলপ ভালকৈ দেখাই দিওঁ, চাই থাকক এতিয়া। বস্তু এটা অৰ্ডাৰ দিছিলোঁ, কি বস্তু আহি আছে নিশ্চয় আপোনালোকে দেখা পাবই। তাৰ ভিতৰতো মই আনিব যোৱা অলপ দেখাই দিছোঁ, আৰু বস্তুটো কি নকওঁ। আৰু থাম্বনেইল আৰু প্ৰথম যেতিয়া বিগিনিং হৈছে তেতিয়াতো চাগে গম পালেই বস্তুটো কি। তাৰ ভিতৰতো মই লুকুৱাই ৰাখিছোঁ, আৰু বস্তুটো আনি লওঁ, তাৰপাছত ঘৰত আপোনালোকক দেখাই আছোঁ ভালকৈ পেকিংটো খুলি। আৰু এতিয়া মই পেকিং খুলিবলৈ ৰেডি কৰিছোঁ, কিন্তু পেকিং খোলা মোবাইলটো থোৱা ইমান যে অসুবিধা হৈছে, কেনেকৈ মোবাইল থ'ম মই ভাবি পোৱা নাই। তেওঁ মোবাইলটো যেন তেনে থৈ লৈছোঁ, যাতে পেকিংটো বস্তুটো আনবক্সিং কৰাটো মই আপোনালোকক দেখাব পাৰোঁ। কি বস্তু সেইটো আপোনালোকে দেখিব। চাই থাকক এতিয়া, বস্তুটো ওলাই লওঁ আগত। চাই পেলাই ক'ব দেই বস্তুটো কেনেকুৱা লাগিছে। মোৰ কিন্তু বস্তুটো ওলোৱাৰ পাছত দেখি ভালেই লাগিছে। এইটো হ'ল এটা মোবাইলৰ ট্ৰাইপড হয়, আৰু চেলফি ষ্টেণ্ড, মানে দুইটাই এটাই 2-in-1। ব্লুটুথ ছিষ্টেম আছে, আপুনি চেলফিও মাৰিব পাৰিব, ভিডিঅ' বনাবও পাৰিব, আৰু ষ্টেণ্ড হিচাপে ট্ৰাইপড হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। কাৰণ বহুত দৰকাৰ আছিলে, সেইটো কাৰণে আনি ল'লোঁ। এইটো বস্তু ওলাই পেলাই চাইছোঁ যে বহুত ধুনীয়া আহিছে। মিছ'ত অৰ্ডাৰ কৰিছিলোঁ।
বস্তুটো বেয়া অহা নাই, ভাবিছিলোঁ কম দামত অলপ বেয়া আহিব পাৰে, কিন্তু বস্তুটো বহুত ধুনীয়া আহিছে। ট্ৰাইপডডাল আপোনালোকৰ লাগিলে আনি ল'ব পাৰিব, বহুত ধুনীয়া আহিছে, গপচ আহিছে। ভিডিঅ'টো বনোৱাটো কেইবাদিনো হ'ল, কিন্তু দিব পৰা নাই, দেৰি হৈ গ'ল। আজি দিছোঁ মই ভিডিঅ'টো, কিন্তু চাব আপোনালোকে এডাল অৰ্ডাৰ কৰি আনি চাব, কেনেকুৱা ধুনীয়া আহিছে, গপচ আহিছে। মই পাতলা পুতলা অলপ বেয়া আহিব বুলি ভয় খাই আছিলোঁ, কিন্তু নাই, ঠিকে আহিছে। আপোনালোকক ভালকৈ দেখাই দি লওঁ। ট্ৰাইপডডাল দেখি কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু বহুত ধুনীয়া আহিছে, ভাবিছিলোঁ কি কিন্তু বহুত ভালেই আহিছে, সেইকাৰণে মই আপোনালোকক দেখাই দিলোঁ। আৰু লগতে ষ্টেণ্ডডাল যেতিয়া লগাই আছোঁ, তাৰপিছত মই বেলেগ এটা মোবাইল দি ভিডিঅ' বনাই আছোঁ, কাৰণ সেইটোত মোৰ মোবাইলটো লগাই থৈছোঁ যে, আৰু সেইকাৰণে বেলেগ এটা মোবাইল দি লগাই মই আপোনালোকক মানে ভিডিঅ'টো কৰি দেখাইছোঁ। আৰু সেইটো কাৰণে খুব ভাল লাগিছে ষ্টেণ্ডডাল। কিন্তু ব্লুটুথটো প্ৰথম নাজানিছিলোঁ, পাছত গম পালোঁ। এতিয়া এইটো চেল্ফিও মাৰিব পাৰিম বা ভিডিঅ' বনালেও কৰিব সহজ হ'ব। এয়া চাওক, ফূৰ্তি মোৰ দেখিছে কিমান, মানে নিজে অৰ্ডাৰ দি পেলাই বস্তু এটা আনিছিলোঁ, মনত মানে বহুত ফূৰ্তি লাগিছে আৰু ভাল লাগিছে। বস্তুটো বেয়া হোৱাটো নিশ্চয় বেয়া লাগিলে হয়, কিন্তু বস্তুটো ভাল কাৰণে মনটোও বহুত ভাল। এইটো মোবাইলৰ কভাৰত আকৌ সেইটো মোবাইল দেখা যায়, সেইটো কাৰণে মই অকণমান কি ক'ম আৰু, ফূৰ্তিতে কি কৰিছোঁ মই নিজেই নাজানো। জনাবচোন, আৰু ল'লে এনেকৈ মিছ'ৰ পৰা ল'ব পাৰিব দেই, বস্তুটো বহুত ধুনীয়া আহিছে। আৰু আপোনালোকৰ যদি চাই ভাল লাগিছে মোৰ ভিডিঅ'টো, তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটোত নতুন আছে যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো অল কৰি দিব। তাৰ বাহিৰে আপোনালোকে মৰমখিনি দিব বুলি আশা ৰাখিলোঁ, আৰু কমেণ্টত নিশ্চয় জনাব। আজিলৈ বাই বাই। ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু শেষ কৰাৰ আগতে ভাবিছোঁ যে ট্ৰাইপডডাল যে আনিলোঁ, তাৰ ফূৰ্তিতে আজি অলপ চাহ নাস্তা ভালকেই হওক। সেইটো কাৰণে মই বনালোঁ তেলৰ পিঠা, নিমখীয়া তেল পিঠা হয়, পিঁয়াজ চিয়াজ দি বনাইছোঁ। ৰেচিপি দিয়া নাই, কাৰণ পটককৈ বনাই লৈ ভাবিলোঁ চবেই চাহ নাস্তা সন্ধিয়া খাই দিওঁ, সেইটো কাৰণে বনোৱা গ'ল। লগতে এইখিনি চাহ বনাইছোঁ, মিঠা দিয়া নাই, শাহু চুগাৰ আছে, সেইটো কাৰণে চবেই আমি সকলোৱে মিলি এতিয়া এইটো পিঠা বনাই হ'লে আমি চাহখিনি খাই ল'ম, আৰু ভাবিছোঁ আমি খাই থাকোঁতে আপোনালোকেও আমাৰ লগত খাব দেই। এতিয়া পিঠাটো বনোৱা অলপ দেখাই দিওঁ। বনালোঁ, লগতে ট্ৰাইপডডাল লগাই যেতিয়া মোবাইলটো হাতত ল'লোঁ, ট্ৰাইপডডালে সৈতে অলপ ৰেকৰ্ড কৰি লওঁ বুলি ভাবিলোঁ, কাৰণ ট্ৰাইপডডালতে মোবাইলটো লগাই লৈছোঁ। চাওক ইমান পিকচাৰটো মানে কপি থকা নাই, আৰু সেইটো কাৰণে সেই ফূৰ্তিতে আজি তেলপিঠা খোৱা আমি ভাবিছোঁ ঘৰত চবেই মিলি খাই দিওঁ। সেইখিনিও আপোনালোকক নেদেখাকৈ থাকিব নোৱাৰিলোঁ, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু পিঠাটো কেনেকুৱা লাগিছে দেখিবলৈ কমেণ্টত জনাব। চাওক ভাল লাগিছে নাই, কিন্তু খাই বহুত টেষ্টেই লাগিছে। নিমখীয়া পিঠা যিহেতু বেয়া নালাগে, ভালেই লাগিব। আৰু পিঠাখিনি বনাই হৈ গ'ল, অলপ অলপকৈ বনালোঁ, বেছিখিনি বনোৱা নাই। এতিয়া আপোনালোকক পিঠাখিনিও দেখাই দিওঁ। দেখাই দিয়াৰ পাছত চাহ খাবলৈ আৰু নিবৰ কাৰণে চবকে দিম, ঘৰৰ দি ময়ো চাহ খাবলৈ লৈ যাম। বাকী চাওক পিঠাখিনি কেনেকুৱা লাগিছে আপোনালোকৰ, খাবলৈ বহুত ধুনীয়া হৈছে, খাই বহুতেই ভাল লাগিছে। এতিয়া চাহ ওলাবৰ কাৰণে মই চাহো বনাই আছিলোঁ, সেইখিনি নেদেখালোঁ, কিন্তু চাহখিনি ৰেডি কৰি আছোঁ। পিঠাৰ লগত আমি চাহ ল'ম, এতিয়া সকলোৱে এজন এজনকৈ চবকে দিম, আৰু মই খাম। মই চাহ খোৱাটো আপোনালোকক মই দেখাই দিম, মই য'ত লৈছোঁ কেনেকুৱা লাগিছে বাৰু।
মই এইখিনি মই খাবৰ কাৰণে লৈছোঁ। আজিলৈ বাই বাই।